নমস্কাৰ, জ্ঞানৰ মালা ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত আমি ব্লাডৰ গঠনৰ বিষয়ে বা কাৰ্যৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোতো আমি এই গঠনৰ অকণমান বহলাই আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগত আমি ব্লাডৰ pHৰ বিষয়ে অলপ জানো আহক। ব্লাডৰ pH হৈছে 7.4। যিকোনো বস্তুৰ pH যদি 7 অৰ্থাৎ 7তকৈ তল হয়, তাক আমি আম্লিক অৰ্থাৎ এচিড বুলি গম পাওঁ। আৰু যদি pH 7তকৈ বেছি, তাক আমি বেছ বা ক্ষাৰক হিচাপে ধৰি লওঁ। যিহেতু ব্লাডৰ pH হৈছে 7.4, গতিকে ব্লাডটো হ'ব কি বেছ অৰ্থাৎ ক্ষাৰক। এতিয়া আমি এই যোৱাটো ভিডিঅ'ত যিটো ব্লাডৰ গঠনৰ বিষয়ে দুটা ভাগত ভাগ কৰিছিলোঁ, এটা হৈছে লিকুইড পাৰ্ট আৰু এটা হৈছে হাৰ্ড পাৰ্ট। লিকুইড পাৰ্টৰ বিষয়ে আমি যোৱাটো ভিডিঅ'ত পাইছোঁৱেই যে লিকুইড পাৰ্টক কি বুলি কয়, প্লাজমা। আৰু এই প্লাজমা আমাৰ দেহত কিমান আছে, 55% আছে। আৰু এই প্লাজমাৰ পৰা কি হয়, দুটা প্ৰ'টিন থাকে প্লাজমাত। কি কি? ফিব্ৰিনোজেন আৰু প্ৰথমবিন। এই প্ৰথমবিন আৰু ফিব্ৰিনোজেন যদি আমি আঁতৰাই দিওঁ, এই প্ৰ'টিন দুটা যদি আঁতৰাই দিওঁ, এই প্লাজমাত য়েলো কালাৰ অৰ্থাৎ হালধীয়া কালাৰৰ এক পদাৰ্থ পোৱা যায়, যাক আমি কি বুলি কৈছিলোঁ, চিৰাম বুলি কৈছিলোঁ। আৰু এই চিৰামৰ সহায়তেই মেডিকেল লেবৰেটৰীত আমাৰ ডক্টৰে যে কিছুমান লিখি দিয়া টেষ্ট, যেনে ধৰক কিডনি ফাংচন টেষ্ট, লিভাৰ ফাংচন টেষ্ট, থাইৰয়ড, এনেকুৱা বহুতো টেষ্ট এই চিৰামৰ সহায়তেই কৰা হয়। গতিকে চিৰাম কিয় জৰুৰী আপোনালোকে গম পালে যে চিৰামৰ সহায়ত আমাৰ দেহৰ যিকোনো পৰীক্ষা, কিছু পৰীক্ষা কৰা হয়। বেছিখিনি পৰীক্ষাই আমাৰ চিৰামৰ পৰাই কৰা হয়। প্লাজমাৰ পৰাও কৰা হয়, যে প্লাজমাৰ পৰা নকৰে এইটো নহয়, যে প্লাজমাৰ পৰাও কৰে আৰু চিৰামৰ পৰাও কৰে। এই যিটো হাৰ্ড পাৰ্টত কি আছিলে, তিনিটা যি আছিলে, RBC, WBC আৰু প্লেটেলেটছ। এই তিনিটাৰ বিষয়ে বহলাই আলোচনা কৰিম। এতিয়া আমি জানো আহক WBC, RBC আৰু প্লেটেলেটছ কিনো। এতিয়া RBCৰ অসমীয়া নামটো হৈছে লোহিত ৰক্তকণিকা, আৰু ইংলিছত তাক এৰিথ্ৰ'চাইট বুলি কোৱা হয়। মেডিকেল টাৰ্মছত কি বুলি ক'ব, এৰিথ্ৰ'চাইট। RBCক কি ক'ব, এৰিথ্ৰ'চাইট, আৰু অসমীয়াত কি ক'ব, লোহিত ৰক্তকণিকা। WBCক ক'ব শ্বেত ৰক্তকণিকা, আৰু মেডিকেল টাৰ্মছত নাম ক'ব লিউক'চাইট। আৰু প্লেটিলেটছত কি বুলি ক'ব, অসমীয়াত অনুচক্তিকা, আৰু মেডিকেল টাৰ্মছত ক'ব কি, থ্ৰম্ব'চাইট। এতিয়া আমি গম পালোঁ যে RBCক কি বুলি ক'ব, এৰিথ্ৰ'চাইট, WBCক লিউক'চাইট, আৰু প্লেটিলেটছক থ্ৰম্ব'চাইট। এতিয়া চাওক, WBC, RBC আৰু প্লেটিলেটছ সকলোৰে এই তিনিওটাৰে কি হৈছে, নিজস্ব সংখ্যা আছে। আমাৰ দেহত বা ব্লাডত সকলোৰে এটা এটা সংখ্যা আছে, আৰু এই চেলবিলাক নিজৰ এক জীৱনকালো আছে। মানে ই মৰি যায়, কিছুদিনৰ পিছত মৰি যায়। এই সম্পৰ্কে আমি আলোচনা কৰোঁ আহক। এতিয়া চাওক, RBC আমাৰ দেহত আছে 50 লাখ অৰ্থাৎ 5 মিলিয়ন, আৰু ইয়াৰ জীৱনকাল হৈছে 120 দিন। 120 দিনৰ পিছত এই চেলবিলাক কি হৈ যায়, মৰি যায়। তাৰপিছত আহিলে WBCৰ আমাৰ দেহত অৰ্থাৎ ব্লাডৰ চেলৰ সংখ্যা হৈছে 10,000, আৰু ই মাত্ৰ 4 দিন জীয়াই থাকে। আৰু প্লেটিলেটছৰ সংখ্যা হৈছে 2 লাখ অৰ্থাৎ 2 লাখ, আৰু ইয়াৰ জীৱনকাল হৈছে 7 দিন। এতিয়া গম পালে RBC কিমান দিন জীয়াই থাকে, 120 দিন জীয়াই থাকে, আৰু ইয়াৰ সংখ্যা হৈছে 50 লাখ অৰ্থাৎ 5 মিলিয়ন। WBCৰ সংখ্যা হৈছে 10,000, আৰু ইয়াৰ জীৱনকাল হৈছে 4 দিন। আৰু প্লেটিলেটছৰ সংখ্যা হৈছে 2 লাখ, আৰু ইয়াৰ জীৱনকাল হৈছে 7 দিন। এতিয়া চাওক, এই তিনিটা চেল যিহেতু মৰি যায়, এই মৰি যোৱা চেলবিলাক কি হয় বাৰু, এই সম্পৰ্কে আমি আগন্তুক ভিডিঅ'ত আমি আলোচনা কৰিম, বা এই ভিডিঅ'টোতে আলোচনা কৰিম। এতিয়া চাওক, যিহেতু এই চেলবিলাক মৰি যায়, মৰি যোৱাৰ পিছত আকৌ আমাৰ দেহত কেনেকৈ প্ৰডিউচ হয়। চাওক, আমি যিটো ব্লাডৰ গঠনত দুটা ভাগত ভাগ কৰিছিলোঁ, এটা আছিলে লিকুইড পাৰ্ট আৰু এটা আছে হাৰ্ড পাৰ্ট। এই হাৰ্ড পাৰ্টৰ অংশ তিনিটা আছে, কি RBC, WBC আৰু প্লেটিলেটছ। এতিয়াও আমাৰ দেহত কি আছে, লিকুইড পাৰ্ট অৰ্থাৎ প্লাজমা। এই প্লাজমা জীয়াই থাকে। যেতিয়াই আমাৰ বন মেৰুৱে ব্লাড প্ৰডাকশ্যন কৰে অৰ্থাৎ নিৰ্মাণ কৰি থাকে, তেতিয়া সেই ব্লাডবোৰ কি প্লাজমাৰ লগত মিলি যায়, আৰু প্লাজমাৰ লগত মিলি যোৱাৰ পিছতেই আমাৰ দেহত আকৌ সেই নতুন ব্লাডবিলাক পৰিবহণ হ'ব ধৰে। যিহেতু আমাৰ দেহত ব্লাড এনি টাইম পৰিবহণ হৈ থাকে, সেয়েহে যেতিয়া এই চেলবিলাক মৰি যায়, মৰি যোৱাৰ পিছত কি হ'ব, বন মেৰুৱে আকৌ কি কৰিব, ব্লাড উৎপন্ন কৰিব বা ব্লাড সৃষ্টি কৰিব আৰম্ভ কৰিব।
সেই বন মেৰুৱে যেতিয়া ব্লাড উৎপন্ন কৰিব, সেই উৎপন্ন কৰাৰ পিছত সেই ব্লাডবোৰ কি প্লাজমাৰ লগত মিলি যায়, কাৰণ প্লাজমা মৰি নাযায়, মৰি যায় হাৰ্ড পাৰ্টৰ যি তিনিটা থাকিব, RBC, WBC আৰু প্লেটিলেটছ। কিন্তু সেই লিকুইড পাৰ্টৰ যিটো প্লাজমা থাকে, সেই প্লাজমা মৰি নাযায়। সেই প্লাজমাই কি কৰে, সেই বাকী যিবিলাক বন মেৰুৱে সৃষ্টি কৰিব নতুন নতুন ব্লাডৰ চেল, সেইবিলাকৰ লগত মিলি কিনে আকৌ আমাৰ দেহত আকৌ নতুনকৈ আকৌ কি সেই ব্লাডবিলাক কি কৰে চলাচল কৰিব আৰম্ভ কৰে। এতিয়া এই RBC, WBC, প্লেটিলেটছৰ বিষয়ে অকণমান বহলাই আলোচনা কৰিম, গতিকে ভিডিঅ'টো অকণমান মন দি চাব। আলোচনা কৰোঁ আহক RBC। RBCৰ অসমীয়া নামটো কি আছিলে? লোহিত ৰক্তকণিকা, আৰু মেডিকেল টাৰ্মছত তাক কয় এৰিথ্ৰ'চাইট। এতিয়া চাওক, এৰিথ্ৰ'চাইটৰ আকাৰ হৈছে ঘূৰণীয়া, আৰু মাজৰখিনি মানে মাজৰ যিটো অংশ আছে সেই মাজৰ অংশটো চেপেটা যোৱা, আৰু ইয়াত লাইচ'জম পোৱা নাযায়। এতিয়া লাইচ'জম কিনো? লাইচ'জম হৈছে আমাৰ জীৱ দেহৰ এক কোষ অংগাণু। এই লাইচ'জমৰ কাম কি হৈছে, আমাৰ দেহত যেতিয়া যিকোনো বীজাণুৱে বা যিকোনো বেয়া বস্তু আমাৰ দেহত যদি সোমাই যায়, তেতিয়া সেই লাইচ'জমে কি কৰে, সেই কোষটো বা সেই বীজাণুৰ কোষটো বা সেই বীজাণুখিনি আমাৰ খাই কিনে নোহোৱা কৰি দিয়ে, আৰু সি নিজেও মৰি যায়। সেইকাৰণে লাইচ'জমক কি বুলি কোৱা হয়? কোষৰ আত্মঘাতী মোনাও বুলি কোৱা হয়। যিহেতু এই লাইচ'জম এই RBCত পোৱা নাযায়, গতিকে সেই RBCৰ চেলবিলাকনো কি হয়? কাৰণ আমাৰ দেহততো সেই RBCৰ চেলবিলাক মৰি যায়। কিমান দিন জীয়াই থাকে বুলি কৈছিলোঁ? 120 দিন। সেই 120 দিনৰ পিছত সেই চেলবিলাক মৰি যোৱা চেলবিলাক কি হ'ব বাৰু? যিহেতু তাত কি পোৱা নাযায়, লাইচ'জমে পোৱা নাযায়। যদি লাইচ'জম থাকিলে হয়, সেই লাইচ'জমে কি কৰিলে হয়, সেই মৰি যোৱা কোষখিনি বা সেই চেলখিনি কি কৰিলে, সি ভক্ষণ কৰি দিলে হয়। যিহেতু তাত কি পোৱা নাযায়, লাইচ'জম পোৱা নাযায়, গতিকে সেই মৰি যোৱা চেলবিলাকনো কি হ'ব? চাওক, আমি য'ত ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে স্প্লিনৰ বিষয়ে। স্প্লিনৰ কি হৈছিলে? স্প্লিন হৈছে কি ব্লাড বেংক, অৰ্থাৎ স্প্লিনত কি হৈ থাকে, আমাৰ ব্লাডবিলাক ষ্ট'ৰ হৈ থাকে। এতিয়া এই স্প্লিনৰ আৰু এটা কাম আছে। স্প্লিনে এই RBCৰ যিবিলাক মৰি যোৱা চেল থাকে, সেই চেলবিলাক সি কি কৰে, নিজে লৈ লয়, অৰ্থাৎ RBCৰ কবচ। এতিয়া চাওক, স্প্লিনক দুটা ক'ব পাৰি, এটা আছে ব্লাডৰ বেংক বুলিও ক'ব পাৰি, আৰু এটা আছে কি RBC, অৰ্থাৎ ৰেড ব্লাড চেলৰ এটা কবচ বুলিও ধৰি ল'ব পাৰি। কাৰণ কিয়, সেই RBCৰ যিবিলাক মৰি যোৱা চেল থাকে, সেই চেলবিলাক কি কৰে, RBCয়ে নিজে ৰাখি থৈ দিয়ে। দুটা বেলেগ বেলেগ বস্তু, তাত ষ্ট'ৰ হৈ থকা ছিষ্টেমটোও বেলেগ, আৰু তাত RBCৰ যিবিলাক মৰি যোৱা চেল থাকিব, সেই চেলবিলাক সি ভক্ষণ কৰি লোৱাৰ ছিষ্টেমটো অকণমান বেলেগ দেখা যায়। গতিকে আমি সহজ ভাষাত ক'ব গ'লে কি, যে RBCৰ যিবিলাক মৰি যোৱা চেল থাকে, সেই চেলবিলাক কি কৰে, স্প্লিনে নিজে ৰাখি লৈ লয়। সেইকাৰণে স্প্লিনক RBCৰ এক কবচ বুলিও কোৱা হয়। এতিয়া চাওক, RBC কি আকাৰটো গম পালোঁ, কি ঘূৰণীয়া আৰু মাজৰখিনি চেপেটা, তাত কি নাপায়, লাইচ'জম নাপায়। আৰু চাওক, ইয়াত নিউক্লিয়াছ অৰ্থাৎ কোষ কেন্দ্ৰও পোৱা নাযায়। এতিয়া চাওক, কোষ কেন্দ্ৰৰ ভিতৰত কি থাকে? আমি পাইছিলোঁ DNA, RNA। সেই DNA, RNA পোৱা যাবনে ইয়াত? পোৱা নাযাব। কাৰণ কিয়? ইয়াত নিউক্লিয়াছ অৰ্থাৎ কোষ কেন্দ্ৰই পোৱা নাযায়। যিহেতু ইয়াত কোষ কেন্দ্ৰ পোৱা নাযায়, গতিকে ইয়াত কি কৰে, DNA, RNAও নাই। গতিকে চাওক, আমি কিছুমান চিনেমা চালে বা মেডিকেল টাৰ্মছত আমি শুনা পাওঁ যে DNA টেষ্ট। এতিয়া সেই DNA টেষ্ট আমি কি, সেইটো কথা আমি বেলেগকৈ আলোচনা কৰিম। এতিয়া গম পালোঁ যে এই DNA টেষ্ট আমাৰ RBCৰ পৰা কৰিব পৰা যাবনে? কেতিয়াও কৰিব পৰা নাযায়। কাৰণ কিয়? ইয়াত নিউক্লিয়াছ অৰ্থাৎ কোষ কেন্দ্ৰই নাই। কোষ কেন্দ্ৰ নাই যদি ইয়াত DNA, RNAও পোৱা নাযাব। গতিকে এই RBCৰ পৰা কেতিয়াও কি হ'ব, DNA টেষ্ট কৰিব পোৱা নাযাব। বাকী আমাৰ চুলি, থু এইবিলাকৰ পৰা DNA টেষ্ট কৰিব পৰা যাব। হাৰ্ড পাৰ্টৰ যি তিনিটা আছিলে, RBC, WBC, প্লেটিলেটছ, এই তিনিটাৰ সকলোতকৈ বেছি RBCৰ সংখ্যাই বেছি। যিহেতু RBCৰ সংখ্যাই বেছি, যদি আমাৰ এই দেহত RBCৰ সংখ্যা কমি যায়, তেতিয়া আমাৰ কি হ'ব গম পায়নে? আমি বহুত দুৰ্বল অনুভৱ কৰিম। কাৰণ কিয়? RBCয়ে আমাৰ দেহত শক্তি যোগায়, আৰু ইয়াৰ সংখ্যা সকলোতকৈ বেছি। যদি আমাৰ দেহত RBCৰ সংখ্যা গোটাই কমি যায়, তেতিয়াহ'লে আমি দুৰ্বল অনুভৱ কৰোঁ। আপোনালোকে এনিমিয়া বেমাৰৰ নাম নিশ্চয় শুনিছে। এই এনিমিয়া বেমাৰ হোৱাৰ মেইন কাৰণটোৱে হৈছে আমাৰ দেহত RBCৰ সংখ্যা কমি যোৱা। কাৰণ আমাৰ দেহত RBCৰ সংখ্যাই বেছি সকলোতকৈ। গতিকে RBC যেতিয়া কমি যাব, তেতিয়া আমি এনিমিয়া এই ৰোগত দেখা পোৱা যায়, বা এনিমিয়া ৰোগ হোৱা দেখা পোৱা যায়। এইবাৰ জনা হওক WBC অৰ্থাৎ হোৱাইট ব্লাড চেল, শ্বেতৰক্তকণিকা, আৰু মেডিকেল টাৰ্মছত কি ক'ব, লিউকোচাইট। ইয়াৰ বিষয়ে কিছু কথা আলোচনা কৰা হওক।
এতিয়া ইয়াৰ নিৰ্দিষ্ট আকাৰ আকৃতি দেখা পোৱা নাযায় আৰু ইয়াৰ ৰং হৈছে বগা কালাৰৰ। কাৰণ ইয়াত কিয় জানানে, ইয়াত হিমগ্ল'বিনৰ মাত্ৰা বহুতখিনি কম। যিহেতু হিমগ্ল'বিনে তেজৰ ৰং ৰঙা কৰে, যিহেতু ইয়াত হিমগ্ল'বিনে নাই, গতিকে ইয়াৰ ৰং কি দেখা পোৱা যায়, বগা কালাৰৰ দেখা পোৱা যায়। ইয়াৰ নিৰ্দিষ্ট আকাৰ আকৃতি নাই, সেইটো আমি গম পালোঁ। আৰু চাওক, ইয়াত নিউক্লিয়াছ দেখা পোৱা যায়। যেতিয়া নিউক্লিয়াছ দেখা পোৱা যাব, ইয়াত DNA RNA থাকিবই। গতিকে এই WBCৰ পৰা আমাৰ কি কৰিব পাৰিব, DNA টেষ্ট কৰিব পাৰিব। এতিয়া এই WBCৰ মেইন কাম কিনো? WBCৰ মেইন কামেই হৈছে আমাক দেহক সুৰক্ষা দিয়া, অৰ্থাৎ আমাক বেমাৰৰ পৰা মুক্ত কৰি ৰাখে। এই কেনেকৈ মুক্ত কৰি ৰাখে আমি তাৰ বিষয়ে এতিয়া বহলাই আলোচনা কৰোঁ আহক। চাওক, যিবিলাক মানুহৰ দেহত WBCৰ অৰ্থাৎ WBCৰ মাত্ৰা কিমান আছিলে, 10,000। এই 10,000তকৈ যদি কম হয়, সেইসকল ব্যক্তি সোনকালে কি হয়, বেমাৰত ভোগে। কিছুমান মানুহ দেখিছে যে অকণমান কিবা হ'লে বেমাৰত পৰা দেখা যায়, অকণমান পানী লাৰিলে জ্বৰ চৰ্দি এইবিলাক হোৱা দেখা যায়। ইয়াৰ কাৰণ কি জানানে, তেওঁৰ দেহত কি WBCৰ পৰিমাণটো বহুত কম থাকে। যদি আমাৰ দেহত WBCৰ পৰিমাণ কম হয়, আমাৰ সেই বেমাৰৰ লগত যুদ্ধ কৰিব পৰা ক্ষমতাটো বহুতখিনি কমি যায়। তাৰ ফলত কি হ'ব, আমাক যিকোনো বেমাৰে সোনকালে আক্ৰমণ কৰিব পাৰিব বা যিকোনো বীজাণু আমাৰ দেহত সোমাই কিনে আমাৰ চেলবিলাক নষ্ট কৰি দিব। সেয়েহে আমি কি কৰা উচিত, WBCটো পৰীক্ষা কৰা উচিত আমি যদি বেমাৰত পৰিছোঁ। এতিয়া এই WBCয়ে বেমাৰৰ পৰা বা ৰোগৰ পৰা কেনেকৈ হাত সাৰি ৰাখে বাৰু, তাক আমি বহলাই আলোচনা কৰা হওক। চাওক, WBCত কিছুমান এক্সট্ৰাকৈ আৰু কিছুমান চেল পোৱা যায়, অৰ্থাৎ তাত কিছুমান আৰু চেল পোৱা যায়, যেনে এণ্টিবডি, লিম্ফচাইট, মনোচাইট, এচিনোফিল, বেছ'ফিল, নিউট্ৰফিল এইবিলাক পোৱা যায়। ইয়াৰে যিটো আছে নিউট্ৰফিল, এচিনোফিল, বেছ'ফিল, ইয়াৰ এই তিনিটাৰ কাম বিশেষ দেখা পোৱা নাযায়। যি তিনিটা আৰু আগত তিনিটা কৈছিলোঁ, এণ্টিবডি, লিম্ফচাইট, মনোচাইট, এই তিনিটাৰ গুৰুত্বপূৰ্ণ কাম আছে আমি যেতিয়া বেমাৰত পৰোঁ। চাওক, যেতিয়া আমাৰ দেহত যিকোনো বীজাণুৱে আক্ৰমণ কৰিব বা এণ্ট্ৰি কৰিব আমাৰ দেহত, তেতিয়াই কি কৰে জানানে, আমাৰ এণ্টিবডি যিটো আছে সেই এণ্টিবডি লগালগ কি হ'ব, এক্টিভ অৰ্থাৎ সক্ৰিয় হৈ উঠিব। আৰু এই সক্ৰিয় হৈ উঠাৰ লগে লগে এই এণ্টিবডিয়ে লিম্ফচাইটক কি কৰিব, এক বাৰ্তা প্ৰেৰণ কৰিব, অৰ্থাৎ এটা মেছেজ পঠাই দিব যে আমাৰ দেহত কি হৈছে, বীজাণু আক্ৰমণ হৈছে বা বীজাণু প্ৰৱেশ হৈছে। লগালগ কি হৈ যাব, যেতিয়াই এণ্টিবডিয়ে লিম্ফচাইটক সেই বাৰ্তাটো প্ৰেৰণ কৰিব, লগালগ কি হ'ব, লিম্ফচাইট এক্টিভ হৈ আহিব। অৰ্থাৎ আমি কৰিব পাৰোঁ যে আমাৰ দেহত যেতিয়াই বীজাণু সোমাই যাব, তেতিয়াই কি হ'ব, এণ্টিবডিটো এক্টিভ হৈ যাব। আৰু সেই এণ্টিবডিয়ে কি কৰিব, লগালগ কি কৰিব, লিম্ফচাইটক এক্টিভ কৰি দিব। আৰু সেই লিম্ফচাইটে কি কৰিব, সেই যি বীজাণু সোমাইছিলে সেই বীজাণুক কি কৰিব, মাৰি পেলাব। আৰু সেই মাৰি পেলোৱা যিটো লিম্ফচাইটে যিটো মাৰি পেলালে বীজাণুখিনিক, সেই বীজাণুখিনি কি কৰিব, মনোচাইটে কি কৰিব, খাই পেলাব। এতিয়া আপোনালোকে গম পালে এণ্টিবডিৰ কাম, লিম্ফচাইটৰ কাম আৰু মনোচাইটৰ কাম। এই এনেকৈ আমাৰ দেহৰ পৰা বীজাণুটোকে আমাৰ কি কৰে, নাইকিয়া কৰে। আৰু এবাৰ কৈ দিছোঁ, যেতিয়া আমাৰ দেহত কি কৰিব, বীজাণু এণ্ট্ৰি কৰিব বা প্ৰৱেশ কৰিব, লগালগ কি হ'ব, এণ্টিবডিটো সক্ৰিয় হৈ উঠিব, অৰ্থাৎ এক্টিভ হৈ উঠিব। এক্টিভ হৈ উঠাৰ লগে লগে সি কি কৰিব, লিম্ফচাইটক কৈ দিব যে আমাৰ দেহত বীজাণু সোমাই গৈছে। লগালগ কি হ'ব, লিম্ফচাইট এক্টিভ হৈ আহিব আৰু এক্টিভ হৈ কিনে সেই যিটো বীজাণু, সেই বীজাণুৰ লগত কি কৰিব, লিম্ফচাইটে যুদ্ধ কৰিব। আৰু সেই যুদ্ধ কৰি কিনে সেই বীজাণুখিনি মাৰি পেলাব। সেই মাৰি পেলোৱা বীজাণুখিনি কি কৰিব, মনোচাইটে পিছত খাই কিনে শেষ কৰি দিব। এই তিনিটাৰ কাম এইটোৱে। লিম্ফচাইটে এণ্টিবডিয়ে কি কাম কৰিব, আমাৰ দেহত যে বীজাণু সোমাইছে সেই খবৰটো কাক দিব, লিম্ফচাইটক দিব। লিম্ফচাইটে আহি কিনে সেই বীজাণুটো মাৰি পেলাব। আৰু লিম্ফচাইটে যিখিনি আমি চেল অৰ্থাৎ বীজাণুখিনি মাৰি পেলালে সেইখিনি মনোচাইটে ভক্ষণ কৰি দি দিব। এতিয়া চাওক, কিছুমান বেমাৰ বহুত ডাঙৰ বেমাৰ দেখা যায়, যেনে কেঞ্চাৰ, HIV এইবিলাক বেমাৰ। এইবিলাক বেমাৰত কি হয়নে, এইবিলাক বেমাৰত কি হ'ব, যিটো লিম্ফচাইট আছে সেই লিম্ফচাইটৰ চেলটোৱেই মৰি যায়। যাৰ ফলত কি হ'ব, সেই কেঞ্চাৰ বা HIV বীজাণুৰ লগত যুদ্ধ কৰিব ক্ষমতাটো গোটাই কমি যাব। কমি যোৱাৰ ফলত কি হ'ব, সেই কেঞ্চাৰ বা HIVৰ বীজাণুবিলাকে আমাৰ গোটেই শৰীৰৰ চেলবিলাক খাই পেলাব।
এতিয়া এইখিনি কথাত গম পালে যে আমাৰ WBCয়ে কেনেকৈ আমাৰ বেমাৰৰ পৰা হাত সাৰি ৰাখিব পাৰে। আমি আলোচনা কৰোঁ প্লেটিলেটছ অৰ্থাৎ থ্ৰম্ব'চাইট আৰু অসমীয়াত ক'ব অনুচক্তিকা। ইয়াৰ জীৱনকাল কিমান বুলি কৈছিলোঁ? 7 দিন বুলি কৈছিলোঁ আৰু ইয়াৰ সংখ্যা হৈছে 2 লাখ। যিবিলাক মানুহৰ এই প্লেটিলেটছ 2 লাখতকৈ কম, সিহঁত কি হ'ব? অকণমান দুৰ্বল অনুভৱ হ'ব। তেওঁলোকে মানে কি হ'ব? মানে কাম বন কৰিব মন নাযাব, দুৰ্বল অনুভৱ কৰিব। কাৰণ ই আমাক কি যোগায় জানেনে? শক্তি যোগায়। আৰু এই প্লেটিলেটছ দেখাত উত্তল লেন্সৰ দৰে, RBCৰ দৰে ইয়াতো কি দেখা নাযায়? নিউক্লিয়াছ দেখা পোৱা নাযায়, অৰ্থাৎ DNA RNA ইয়াতো দেখা পোৱা নাযায়। এই প্লেটিলেটছৰ আৰু এটা কাম হৈছে ব্লাড ক্লটিং কৰা। আমাক কেতিয়াবা কাটিলে যে তাৰ কিছু সময় পিছত সেই ঠাইখিনি কি হ'ব? ব্লাডখিনি অৰ্থাৎ তেজখিনি গোট মাৰি দিয়ে। সেই গোট মৰা কামটো কোনে কৰে গম পায়নে? এই প্লেটিলেটছে কাম কৰে। পৰৱৰ্তী সময়ত এই ব্লাড ক্লটিং কেনেকৈ হয়, কি হয়, বা ব্লাড গ্ৰুপিং আমি কেনেকৈ কি কৰোঁ, সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। গতিকে আপোনালোকে এই ভিডিঅ'খিনি চাই কেনেকুৱা পালে, যোৱাটো ভিডিঅ' চাই কেনেকুৱা পালে, এই ভিডিঅ'টো চাই কেনেকুৱা পালে, বা কেতিয়াবা কিবা ভুল হৈ গৈছে নেকি? গতিকে সেইখিনি মোক যাতে শুধৰাই দিয়ে, কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাই দিব। গতিকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।